নমস্কাৰ, পুনৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ সুন্দৰ ধুনীয়া শুকপটত কেনেধৰণৰ ফুল লগাব লাগে, ৰুব লাগে তাকে দেখুৱাবলৈ আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। ইমান সুন্দৰ মৰম লগা সৰু পট নহয়নে? বজাৰত এভেইলেবল পাব, দাম বেছি নহয়। বাৰাণ্ডা গ্ৰিলত আৰু বাউণ্ডেৰী ফেঞ্চিঙত এনেধৰণৰ শুকপটবিলাক ওলমাই দিব পাৰিব। শুকপটবিলাক আজিকালি ইমানেই সুবিধা, য'তে হ'লেও সুন্দৰ পট পোৱা যায় মনৰ পচন্দ। নতুনকৈ লৈছোঁ এই সৰু পটকেইটা। ডাঙৰ পটত আগৰ পৰাই লগাই আহিছোঁ। বগা সকলো পটেই নতুন আৰু ভাইন জাতীয় এনেধৰণৰ ফুলবিলাক শুকপটত লগাব লাগে। সকলো ফুল দিলে ভাল নালাগে, যিহেতু অলপ এঢলীয়া হৈ থাকে। এয়া ডংকি টেইল, টাৰ্টল ভাইন, টেংগল হাৰ্ট আৰু খ্ৰীষ্টমাছ কেকটাছ, বলিভিয়ান জিৰো, এয়া চেকুলেণ্ট প্লাণ্ট হয়, নেকলেছ চেকুলেণ্ট, আৰু এয়া টাৰ্টল ভাইন। ইমান সুন্দৰ এই সৰু প্ৰজাতিৰ টাৰ্টল ভাইনটো দেখিবলৈ বাৰিষা ঋতুত আপুনি দেখিলে গম পাব, কিন্তু এতিয়া শুকান ঋতুৰ কাৰণে অলপ পাতবিলাক পকি যোৱা যেন লাগিছে। বাৰিষা বতৰত সেউজীয়া গোটেই পটটো আগুৰি ধৰে। ইমানেই সুন্দৰ ধুনীয়া টাৰ্টল ভাইন সৰু প্ৰজাতিটো। এনেদৰে মই একোচা লৈছোঁ। দুডাল তিনিডাল হ'লেও হৈ যায়, আপুনি যি পায়। দুডাল তিনিডাল লগাই দিলেও গোটেই পটটো ভৰি পৰিব, কিন্তু মোৰ ওচৰত বেছি থকাৰ কাৰণে মই আপোনালোকক এনেদৰে দেখুৱালোঁ। এনেদৰে শিপা নাথাকিলেও আগৰ পৰা তলত প্ৰথমে সাৰ মাটিখিনি ভৰাই লৈছোঁ পটত। ওপৰতে দিব লাগে। ইয়াৰ শিপাবিলাক খুব সোনকালে ওলাব, বেছি দলৈকে ভৰাব নালাগে। ইয়াত আছে কোকোপিট, চেণ্ড, চয়েল, ভাৰ্মি কম্প'জ নতুবা ড্ৰাই কাউডাং, শুকান গোবৰ নতুবা কেঁচুসাৰ, কোকোপিট আৰু চেণ্ড, চয়েল। মই বাৰে বাৰে কৈছোঁ। তাৰপাছত এইখিনি দিয়াৰ পাছতে এনেদৰে ঢাকি দিব লাগে। অতি সোনকালে শিপা ওলাব আৰু নতুন পুলি পোখা মেলিব। কিন্তু এতিয়া এনেধৰণৰ লতাজাতীয় প্লাণ্টবিলাক ঠাণ্ডা দিনত গ্ৰোথটো নহয়, কিন্তু লাহে লাহে হৈ থাকিবৰ কাৰণে মই আগতীয়াকৈ লগাই দিছোঁ। বাৰিষাৰ বতৰত বহুত সুন্দৰ ধুনীয়া দেখি। শুকপট লওক আৰু ঘৰৰ বাৰাণ্ডাৰ এনেদৰে ওলোমাই ৰাখক। নানা বিধৰ ফুলবিলাক এনেদৰে লগাই দিয়ক। সুন্দৰ যেতিয়া ডাঙৰ হ'ব মই আপোনালোকক আকৌ দেখুৱাম। ইয়াতে দিম এতিয়া এইটো প্ৰজাতিৰ খুব সুন্দৰ ধুনীয়া ৱাটাৰমেলন, ভাইন প্ৰজাতিৰ ৱাটাৰমেলন বুলিও কয়। আৰু এতিয়া পাতটো একেবাৰে ৱাটাৰমেলনৰ দৰে ফুটফুটীয়া বগা সেউজীয়া মাল্টি কালাৰ। ইমান সুন্দৰ হেংগিং পটত, ওলমাই ৰখা পটত দিলেও খুব সুন্দৰ ধুনীয়া দেখি। এতিয়া মোৰ ওচৰত এইটো এভেইলেবল আছে, যদি কাৰোবাক লাগে মোৰ পৰা সংগ্ৰহ কৰিব পাৰে। মই বিক্ৰী কৰি আছোঁ এইটো প্লাণ্ট। ইমান সুন্দৰ ধুনীয়া, খুব সোনকালে বাঢ়ে, কোনো অসুবিধা নাই, অতি সহজতে শিপা ওলায়। মাত্ৰ ইয়াৰ কেয়াৰটো জানিব লাগিব। মই ইয়াৰ কেয়াৰৰ ওপৰত আগতে ভিডিঅ' বনাইছোঁ, আপোনালোকে চাব। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক এটি কৰিব, শ্বেয়াৰ কৰিব
লগতে যদি কোনো নতুন বন্ধু বান্ধৱী আছে ছাবস্ক্ৰাইব কৰিলে ভাল পাম। ছাবস্ক্ৰাইব কৰোঁতে যাতে কাষতে থকা বেল আইকনটো দবাই দিয়ে, এনেদৰে দিব। তেতিয়া কি হয়, আহিবলগীয়া সকলো ন'টিফিকেশ্যন মই যি নতুন ভিডিঅ' আপলোড কৰিম সকলোখিনি আপোনালোকে সময়মতে সদায় পাই থাকিব। আৰু নানা ফুলৰ যত্ন বিষয়ে আৰু কেনেদৰে লগাব লাগে আৰু সকলো ফুলৰ নাম, যত্ন আৰু এই ফুলৰ সৈতে ফুলবিলাকৰ সৌন্দৰ্যৰ সৈতে আপোনালোকে উপভোগ কৰিবলৈ পাৰিব আৰু জানিবলৈ পাৰিব বিভিন্ন ধৰণৰ কথা আৰু কেনেদৰে যত্ন ল'ব লাগে সকলোখিনি কথা। এইটো হৈছে নেকলেছ চেগুলেণ্ট প্লাণ্ট হয়। এনেদৰে দেখিছে, এনেদৰে শুকপটত দিলে ইমান সুন্দৰ ধুনীয়া দীঘলকৈ বাঢ়ে, দেখিছে। আৰু ৱাণ্ডাৰিং জিৰ' পাতটো ৰ'দত থ'লে বেলেগ ধৰণৰ ৰং ধৰিব আৰু ছাঁত থ'লে বেলেগ ধৰণৰ ৰং হয়। আজিলৈ আহোঁ, পুনৰ লগ পাম নতুন ফুল লৈ, নতুন টিপছ লৈ। ধন্যবাদ।